এজন প্ৰেমিক যি গাৰ্লফ্ৰেণ্ডক বহুত কেয়াৰ কৰে, গাৰ্লফ্ৰেণ্ডৰ কিবা এটা হৈ যাব বুলি বহুত ভয় কৰে। বাবু গুড মৰ্ণিং ভাত খালা? কি 7টা বজালৈকে তুমি ভাতেই খোৱা নাই? যোৱা কোন খোৱা যোৱা খাই ল'বা, যোৱা তাৰপৰা কথা পাতিবা, যোৱা। মই আছো যোৱা। A few minutes later. এই লোকে ফোন কৰা নাই, ভাত খাওঁতে কিবা হ'ল নেকি বাৰু? ফোন কৰিলেহে পাই। হেল্ল' বাবু ভাত খালা? মই বহুত চিন্তা কৰি আছিলো, ভাত খাওঁতে কিবা হোৱা নাইতো? ঠিক আছে চব। কি তুমি জলকীয়া খালা? তাক মোক নুসুধাকে? মই বেয়া পাইছো দেই তোমাক। পৰহি দিনাখনো তুমি নখ কাটোতে মোক কোৱা নাই? যদি নখ কাটোতে তোমাৰ কিবা এটা হৈ যায়, মোৰ কি হব? অলপ কথাটো বুজিবা আকৌ। কি বৰ্তালৈ যাওঁ? যাব পাৰিবা ওচৰতে? কি ৰাস্তা পাৰ হৈ যাব লাগিব? সেইটো ৰাস্তাত কিমান গাড়ী মটৰ আহে জানা তুমি? মায়ে মাতিছে যদি যোৱা, কিন্তু ফোনটো লাগি থাকিবলৈ দিয়া। লভ ইউ টু। সেইটো এজন প্ৰেমিকেই হয়, কিন্তু এখেত অলপ বেলেগতকৈ অলপ বেলেগ। এখেত মানে হৈছে অলপ চিপচ টাইপৰ। বাকীখিনি চাই পিনে বুজোৱা হওক। মোবাইলটো বেলেঞ্চে নাইকিয়া, কেনেবাকৈ ৰিচাৰ্জটো কৰি ল'ব পোৱা হ'ব। ৰ'বা গাৰ্লফ্ৰেণ্ড কৰিলে ফোন কৰিছোঁ। বেলেঞ্চো খতম হৈ থাকিল নহয়। মিছ কলে যাব এতিয়া। মিছ কল এটাকে দিছোঁ। মিছ কলটো যে মাৰিলোঁ, কিন্তু আকৌ মাৰিব জানো? আকৌ এটা মাৰিছা? মাৰিলে দেই। হেল্ল' খতম হৈ গ'ল জানা? সেইটো কাৰণে মিছ কল মাৰিলোঁ। কি কৈছা? কি সদায় মিছ কল মাৰো নেকি? সপ্তাহটোত মই 5 দিন মানে মাৰো। শুনা আকৌ, তুমি মোক সহায় এটা কৰি দিব পাৰিবা? তুমি মোক ৰিচাৰ্জ এটা কৰি দিব পাৰিবা? ৰিচাৰ্জ এটা কৰি দিয়াচোন। কি হ'ল জানা, মানে পাপাই মোৰ একাউণ্টত পইচাটো বুলি সোমাই দিব লাগিব। তুমি কৰি দিয়াচোন। তোমাক মই পইচাটোকে দি দিম জানা। শুনা আকৌ, ডাঙৰ কথা এটা। তোমাৰ লগত যে মই বুলি পাৰ্টি কৰিম বুলি কৈছিলোঁ। পাৰ্টি জানানে? পইচা চইচা চব গোটাই থৈছিলোঁ। লকডাউনে এইবোৰ চব কেঞ্চেল কৰিলে। তুমি বেয়া নাপাবা দেই। হেল্ল' এতিয়া ৰাখিছোঁ দেই। তুমি ৰিচাৰ্জটো কৰি দিবা, নাপাহৰিবা। প্ৰেমিকে হয়, কিন্তু এইজন বেলেগতকৈ আৰু অলপ বেলেগ। কাৰণ এইজনে গাৰ্লফ্ৰেণ্ডক বহুত মিছা কথা কয় আৰু নিজেই এখন হোটেলত কাম কৰে আৰু কয় তেখেত এজন বিজনেছমেন। আৰু বাকীখিনি চাই আমি ইয়াতকৈ বেদনা লাগেনে ঐ জানমণি? জীৱনত শান্তি নহ'বই কি জানি? আছো এনেই আছো। এই বিজনেছত মাথা মাৰি আছো অলপ। কিন্তু কি হালা হৈ আছে কৈছা? নহয় এই আমাৰ কাম কৰা মানুহটো মই এতিয়া বহি আছো আৰু বিজনেছত অলপ লাগি আছো। ৰবা নে তুমি অকণমান পিছত কৰি আছো তোমাক। এই মানে এতিয়া বিজনেছত অলপ কাষ্টমাৰ আহিছে, মানে মই অলপ পিছত কৰি আছো তোমাক।
1 hour later. তাইৰ লগত আপুনি কথা পতাই নহয় এতিয়া ফোনটো লগালোঁ হেল্ল' কি কৰিছা আপুনি ইমান কামৰ এদিন প্ৰেছাৰ পৰিছে ন ঘৰতো এটা ল'ৰা বেলেগো নাই তেনেকৈ কাম চাই দিবলৈ আপুনি কথা পতাই নহ'ল তোমাৰ লগত এতিয়া কোৱাচোন কি কৰি আছা আছোঁ মই এনেই বহি আছোঁ কিনো কৰিবা আৰু হেল্ল' ৰ'বাচোন ফোন এটা আহিছে বিজনেছ পাৰ্টনাৰ এজনে কৰিছে ঠিক আছে হেল্ল' ছাৰ মই আছোঁ ইয়াতে আছোঁ ছাৰ কিবা কাম আছিলে নি ছাৰ গৈছোঁ মই সোধে সিমান নাছিলে মানে এতিয়া ধুমগৈ বাৰু গৈছোঁ ৰ'ব ছাৰ হেল্ল' জানানে এই গম পাইছা লগৰ এজনে কৰিছিলে বিজনেছ পাৰ্টনাৰ এজনে এইবোৰ বাদ দিয়া এবাৰ যে তোমাৰ বাৰ্থডে পাইছেহি নহয় মনত আছেনে এবাৰ 1.5 লাখ মান টকা থৈছোঁ তোমাৰ বাৰ্থডেত খৰচ কৰিম বুলি পাৰ্টিটো নহ'বই আৰু লকডাউন পৰি গ'ল যে 1.5 লাখ টকা এতিয়া পেলাই দিম বুলি ভাবিছোঁ মই টকাটো নহ'লেনো কি কৰিম থ'বলৈতো জেগা নাই জানিছে আমাৰ জেগা মানেনো কি তেনেকৈ কিমানো পইচা থৈ দিম জানিছে আৰু তুমি কি কৈছে তোক কাপোৰ এইখিনি ধুবলৈ আছিলে নাই যা কিন্তু এইজন বয়ফ্ৰেণ্ড আকৌ বহুত মিছলীয়া তেখেতে যিটো কাম কৰে আৰু গাৰ্লফ্ৰেণ্ডক কয় তেখেতে বেলেগ এটা কাম কৰি আছে বুলি এজনী গাৰ্লফ্ৰেণ্ড থাকিও বেলেগ এজনীৰ লগত কথা পাতে এইজন বয়ফ্ৰেণ্ডে এইজন হৈছে মিছলীয়া বয়ফ্ৰেণ্ড আৰুনো শুনি কি বুজিম চাই পিনে বুজোৱা হওক গাৰ্লফ্ৰেণ্ডে ফোন কৰিলে পাই নধৰো এতিয়া পাছতে ধৰিম 2 hours later. আমনিয়ে লাগিলে পাই তাইলে কল লাগে কৈ লওঁ শুই আছিলো কি পাবজি এইটো মোবাইলত সাপৰ গেমে খেলিব নহয় তুমি পাবজি খেলা কথা কৈছা ঠিক আছে তেনে পাছতে ফোন কৰিবা The next day. মুখত এটা বিৰিলৈ কিনো কি কৰিম কিনো কি ভাবিম প্ৰতিদিন যায় এনেকৈ মদৰ গিলাচ হাতত লৈ মই মদাহী মদাহী 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 হেল্ল' মায়ে আনি দিয়া একেবাৰে কিয়নো তেনেকে কোৱা দিনে ৰাতিয়ে মই তোমাৰ কথাকে ভাবি থাকো কোৱা ৰবা দেই অকমান মানে ফোন এটা আহিছে পাপাৰ ফোন সঁচাকৈ সুধিছো জানিব খুজিছো আৰু কিমান জনীয়ে পাপাই ফোন কৰিছিলে কোনো ফোন কৰা নাই তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে টাইপছ অফ বয়ফ্ৰেণ্ডৰ ওপৰত বনাইছিলো তো প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব কবিতাও লিখিলং গানো গাব শিকিলং